গুড মৰ্ণিং, নমস্কাৰ আপোনালোক সকলোকে। আপোনালোক চাগে নিশ্চয় ভালে আছে নহয় জানো? মই আছোঁ ভালে যেনে তেনে আৰু। বাৰিষা বতৰ, বৰষুণৰ বতৰ বা যি টি হৈ থাকে গাবিলাক দুৰ্বল হৈ থাকে। আপোনালোকৰ মাজলৈ মই ভিডিঅ' এটি আকৌ লৈ আহিছোঁ, ব্লগ এটি মানে সৰু ব্লগ এটা আজি মই বনাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকৰ ব্লগবোৰ চাই বৰ ভাল লাগে, সেয়ে মই ভাবিছোঁ অকণমান মই ব্লগকে দেখাওঁ, কিনো দেখাই থাকিম। তাৰপিছত মই যি টি কৰি থাকোঁ, সেইকাৰণে মোৰ চাগে ছাবস্ক্ৰাইবাৰ আৰু ৱাটচ টাইম নাবাঢ়ে নেকি, সেইটো কথা হৈছে নেকি, মই ধৰিব পৰা নাই। যিকোনো এটা কণ্টেণ্ট ল'ব লাগে আচলতে, মোৰ যে কণ্টেণ্ট বিচাৰিয়ে নাপাওঁ, যিকোনো কৰিবলৈও ভাল নালাগে। আৰু বাহিৰফালেও যাওঁচোন, অকণমান ৰুমটো সাৰি পেলাই আজৰি হৈ লৈছোঁ। এই পৰ্দাখন আকৌ ঝাৰুটোৱেদি ঠেলি দিলোঁ, নাপায় দেই, চৰি। তাৰপিছত এয়া আগফালে মই অকণমান সাৰোঁ বুলি আহিলোঁ, ঝাৰুটো মাৰি লওঁ। বোৱাৰীজনীও গ'লগৈ স্কুললৈ, মই অকণমান সাৰি লওঁ। সাৰি মেলি আৰু চাফ চিকুণ হৈ গা পা ধুই তাৰপিছত কাম বনবোৰ কৰি মেলি ভাতত লাগিব। তাৰপিছতে এয়া সাৰি থাকোঁচোন, সাৰি পেলাই আপোনালোকক এয়া জাবৰ জোঁথৰ চাফ চিকুণ নহ'লে ভাল নালাগে। আপোনালোকেও চাফা নহয়, সেইকাৰণে ময়ো চাফা কৰিছোঁ আৰু নহয় জানো বাৰু। এয়া আগফালখন। তাৰপিছত আপোনালোকৰ ব্লগবোৰ চাই ইমান ভাল লাগে, মই ভাবিছোঁ ব্লগকে অকণমান বনাওঁচোন আজি। মই ব্লগ তেনেকৈ নবনাওঁ বাৰু, আজি বনাইছোঁ। এইজোপা টুপুকী লতা, চাওক টুপুকী লতা আপোনালোকে চিনি পাই চাগে। ইমান বেয়া লতা নহয়, এইজোপা লতা হ'লে নহয় মেৰিয়াই জেগাবোৰ একদম নষ্ট কৰি পেলাই গছবিলাকক কেনেকুৱা ধৰণে বান্ধি থয় আপুনি ভাবিব নোৱাৰে মানে। বেলেগ টান লতাডাল। এইবিলাক মই ষ্টেপটো সাৰি লৈছোঁ। এই ফুলৰ টাববিলাক মই আপোনালোকক অকণমান নেদেখুৱাকৈ থাকিব নোৱাৰোঁ, সেয়ে দেখুৱাইছোঁ। এয়া মই আজি ড্ৰয়িং ৰুমটো ধুনীয়াকৈ এখন বগা বিচনা পাৰি থৈছোঁ। বগা বিচনা চাদৰখন পাৰি থ'লে পবিত্ৰ লাগে মনটো। ফুল ৰুমটোলৈ সোমাই আহিলে যেন পৰিষ্কাৰ যেনেকুৱা। এয়া বাচনবোৰ আছে ধুবলৈ, বাচনখিনিও ধুই ল'ব লাগিব। কাৰণ আজি আকৌ মোৰ পানী টেংকিটোৰ পাইপডালকে বান্দৰে ভাঙি পেলালে, চাওকচোন এইডাল। তাৰপিছত ভাঙি পেলোৱাৰ পিছতে মিস্ত্ৰী মাতিছোঁ, আহিব। এয়া পানী ধৰি থৈছোঁ, এইবোৰ পানীৰে কেনেকৈ বাচন ধুম বাৰু। তথাপি অকণমান ধৰি ৰাখিছোঁ, ভিতৰত বাৰু ধুব লাগিব। ধুই মেলি আজৰি কৰি ল'ম। এয়া ধুই আছোঁ, ধুই মেলি আৰু অকলে কি কৰিব, কাম কৰা মানুহো মোৰ নাই। কৰি থাকোঁ আৰু লাহে কৰি মেলি যিখিনি পাৰোঁ আৰু শক্তি অনুযায়ী কৰি থাকোঁ। তাৰপৰা স্বাস্থ্যটো ভালে থাকিলে বাৰু কৰিয়ে থাকোঁ বাৰু, একো দিগদাৰ নাই। কিন্তু কেতিয়াবা মাজে গাটো বেয়া হয়। তাৰপিছতে আৰুনো কি ক'ম, ক'বলৈ আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো চাই যাওক, কেনেকুৱা হয়নো ক'বচোন দেই আপোনালোকে। মই ব্লগ তেনেকৈ বনাব নাজানো, বনাইছোঁ আৰু ভাল হ'লে ক'ব। আৰু আপোনালোকে কি কৰিব লাগিব মই নাজানো নহয়, আপোনালোকে ক'ব। মই নিজে এডিটিং কৰোঁ, নিজে ভিডিঅ' বনাওঁ। মোক কৰি দিওঁতেও মানুহ নাই, শিকাই দিলেও মানুহ নাই। মই যেনেকৈ পাৰোঁ কৰি থাকোঁ আৰু। তাৰপিছত আকৌ কেমেৰাত ধৰিবলৈও মানুহ নাই, মই নিজেই ধৰোঁ, নিজেই কৰোঁ চব। এয়া অকণমান বহি লৈছোঁ। এই আকৌ কাষতে শুলেই, ব্ৰেকফাষ্ট কৰাৰ পিছততো নোহোৱাকৈ নোৱাৰে থাকিব, এপাক শুৱে। তাৰপিছত এয়া মই চাউলকে লৈছোঁ অকণমান ভাত বনাবলৈ। এই লগতে লৈছোঁ স্কোৱাছ এটা, তাৰপিছত তিয়ঁহ এটা, আলু, দাইল অকণমান তেনেকৈ বনাম আৰু থুপথুপিকৈ বনাই মেলি ধুনীয়াকৈ খাম আৰু। আজি নিৰামিষকৈ খাম আজি মাছলাটোও নাহিলে এইফালে পাই। মাছলাটো আনকালে আহে, এইটো তিয়ঁহ চালাড কৰিম। তাৰপিছত এয়া কাটি লৈছোঁ, এইটো স্কোৱাছ, এইটো আলু। আপোনালোকে চিনি পাই, মই এনেই দেখুৱাই আছোঁ। এয়া চাহ একাপ বনাই খাবলৈ ল'লোঁ। দুপৰীয়া আকৌ চাহকাপ নাখালোঁ, মনটো বেয়া লাগে নহয়। চকুকেইটা পানী টানি নিব, হামিয়াই হিকটি আধামৰা হওঁ। সেইকাৰণে চাহ একাপ খাই লওঁ। তাৰপিছত ভাবিলোঁ আপোনালোককো দেখাওঁ, আপোনালোকেও খাওক। তাৰপিছতে এতিয়া শুই উঠিলে চাহ খাবলৈ বিচাৰিবই নহয়, এই চাহ দিম, তাৰপিছতে খাব। খোৱাটো নেদেখুৱাওঁ আৰু কিনো দেখুৱাই থাকিম ন। তাৰপিছত চাহ বনোৱাটোকে দেখুৱালোঁ আৰু অকণমান ব্লকৰ ভিতৰত পৰে নেকি বোলো, সেই বুলিয়ে দেখুৱালোঁ। তাৰপিছতে আপোনাৰ এয়া চাহকণ বাকি লৈছোঁ, ৰঙা চাহকণ। এনেকুৱা ভাল লাগে খাই নহয় দুপৰীয়া সময়ত। লগতে বিস্কুট এটা ল'ম আৰু মেৰিগ'ল্ড বিস্কুট। এই মিস্ত্ৰী আহি পালেহি, মিস্ত্ৰীয়ে আজি পাইপডাল লগাব। বান্দৰৰ অত্যাচাৰত মানে পাইপ ভাঙি চেচ কৰি দিছে পানীৰ। এই বান্দৰে আপোনালোকৰ কেনেকুৱা অত্যাচাৰ কৰে বা, আমাক কিন্তু সাংঘাতিক কৰে দেই। কিমান যে কৰিব, বাঁহ হাওলাই পেলালে, টিঙত পেলাই দিছে, টিং ফুটাইছে আৰু কি যে। বান্দৰবিলাক মাৰিব নোৱাৰি বুলি কয়, কিন্তু বান্দৰ মাৰিলে আকৌ ধৰে নহয়। সেইকাৰণে বান্দৰ মাৰিবও নোৱাৰি, বান্দৰ আকৌ বোলে নাপায় মাৰিব। সেয়েহে মানুহে নামাৰে, বান্দৰৰ অত্যাচাৰ। কৃষ্ণ।